নিজের বাদে সবে জাম্বা বুর্বক কথা হয় নাকি আর আমিও এজন বড় জাতি হিসাবত লাজ পাওঁ না আমার নেতাবিলাকে যদি এনেকে কয় আর মোর ক্ষেত্ৰত যিবিলাকে কথা কৈ আছে আপোনালোকে শুনি আছে কোন চন্দন চিনি নাপাওঁ আমুক তামুক এতিয়া মই ভাষণতো ক'লোঁ আপোনালোকেও নাজানিছিল কেতিয়াও মই কোৱা নাছিলোঁ ধৈৰ্যৰ সীমা এটা থাকে ইয়াৰ কাৰণে বহুত সংযমৰে মই আছোঁ হাগ্ৰামা মহিলা এই ডাঙৰীয়া বিপিএফ হাৰাৰ যিটো কাৰণ বেলেগ নহয় নিজে তেওঁৰ যিটো কথা বতৰা স্বভাৱ চৰিত্ৰ তাত্তাবাজি তাচিল্য তুষ্য আপোনালোকে ভাল পাই জানো আমাৰ সমাজত এইবিলাক একেবাৰে কেতিয়াবাই আমি এইটো এৰি আহিছোঁ এতিয়া আগলৈ যাব লাগে এনেকুৱা স্বভাৱ চৰিত্ৰৰ নেতাবিলাকে যদি দেখুৱায় নৱ প্ৰজন্ম কি হ'ব আমাৰ সমাজ এই কথাটো সকলো গাৰ্জেনে উপলব্ধি কৰিছে ইয়াং জেনেৰেশ্যনে আজি দেখি আছে ইয়াৰ কাৰণে তেখেতক নালাগে যথেষ্ট হ'ল নিজৰ বাদে চবে জাম্বা বুৰ্বক এইটো কথা হয় নেকি আর আমিও এজন বড় জাতি হিসাবত লাজ পাওঁ না আমার নেতাবিলাকে যদি এনেকে কয় আর মোর ক্ষেত্ৰত যিবিলাকে কথা কৈ আছে আপোনালোকে শুনি আছে কোন চন্দন চিনি নাপাওঁ আমুক তামুক এতিয়া মই ভাষণতো ক'লোঁ আপোনালোকেও নাজানিছিল কেতিয়াও মই কোৱা নাছিলোঁ ধৈৰ্যৰ সীমা এটা থাকে ইয়াৰ কাৰণে বহুত সংযমৰে মই আছোঁ মই বোলে জলিনী হাংগাৰ পিতৃয়াৰ বড় জাতিৰ এইটো আৰু মই কিমান সহ্য কৰি থাকিম ইয়াৰ কাৰণে আজি মই শব্দটো ওলাইছোঁ নিজের বাদে সবে জাম্বা বুর্বক কথা হয় নাকি আর আমিও এজন বড় জাতি হিসাবত লাজ পাওঁ না আমার নেতাবিলাকে যদি এনেকে কয় আর মোর ক্ষেত্ৰত যিবিলাকে কথা কৈ আছে আপোনালোকে শুনি আছে কোন চন্দন চিনি নাপাওঁ আমুক তামুক এতিয়া মই ভাষণতো ক'লোঁ আপোনালোকেও নাজানিছিল কেতিয়াও মই কোৱা নাছিলোঁ ধৈৰ্যৰ সীমা এটা থাকে ইয়াৰ কাৰণে বহুত সংযমৰে মই আছোঁ হাগ্ৰামা মহিলা এই ডাঙৰীয়া বিপিএফ হাৰাৰ যিটো কাৰণ বেলেগ নহয় নিজে তেওঁৰ যিটো কথা বতৰা স্বভাৱ চৰিত্ৰ তাত্তাবাজি তাচিল্য তুষ্য আপোনালোকে ভাল পাই জানো আমাৰ সমাজত এইবিলাক একেবাৰে কেতিয়াবাই আমি এইটো এৰি আহিছোঁ এতিয়া আগলৈ যাব লাগে এনেকুৱা স্বভাৱ চৰিত্ৰৰ নেতাবিলাকে যদি দেখুৱায় নৱ প্ৰজন্ম কি হ'ব আমাৰ সমাজ এই কথাটো সকলো গাৰ্জেনে উপলব্ধি কৰিছে ইয়াং জেনেৰেশ্যনে আজি দেখি আছে ইয়াৰ কাৰণে তেখেতক নালাগে যথেষ্ট হ'ল নিজের বাদে সবে জাম্বা বুর্বক এইটো কথা হয় নাকি আর আমিও এজন বড় জাতি হিসাবত লাজ পাওঁ না আমার নেতাবিলাকে যদি এনেকে কয় আর মোর ক্ষেত্ৰত যিবিলাকে কথা কৈ আছে আপোনালোকে শুনি আছে কোন চন্দন চিনি নাপাওঁ আমুক তামুক এতিয়া মই ভাষণতো ক'লোঁ আপোনালোকেও নাজানিছিল কেতিয়াও মই কোৱা নাছিলোঁ ধৈৰ্যৰ সীমা এটা থাকে ইয়াৰ কাৰণে বহুত সংযমৰে মই আছোঁ মই বোলে জলিনী হাংগাৰ পিতৃয়াৰ বড় জাতিৰ এইটো আৰু মই কিমান সহ্য কৰি থাকিম ইয়াৰ কাৰণে আজি মই শব্দটো ওলাইছোঁ